So yup guys, তো বৰ্তমান বাজিছে 7:45 তো 8টা বাজে আৰু বতৰো খুব বেছি এটা ভাল পোৱা নাই মই ইফালৰ পৰা আহি আছে মানে ডাবৰীয়া হৈ যায় আছে তো এটা মই বৰ্তমান যাই আছোঁ চামো তাত কাৰণ তাতে আমাৰ গোটেইকেইটা ল'ৰাবিলাকে জমা হৈ আছে তো মানে আজি এটা ৰাইড আছে টুৱাৰ্ডছ গ্ৰাছলেণ্ড যোৱাবাৰো গৈছিলোঁ 2021 কিন্তু এতিয়া 2023 আফটাৰ 2 ইয়াৰ্ছ চাগে ইমান মূৰত যাই আছোঁ তো কমলা আছে যোৱাবাৰ পালচাৰ লৈ গৈছিলোঁ দুটাখন মানে এইখন কিবা দুটা লৈ গৈছিল তো সেইকাৰণে এইখনত যাব নোৱাৰিলোঁ তো এতিয়া পালচাৰটো আছে তো বেছি কথা নাপাতো ডাইৰেক্ট পেট্ৰল পাম্পত যাওঁ সকলোৰে লগতে মানে লগ কৰি পেলাই অলপ কিবা কিবি আছে তো এইটো ঘৰটো বনি থাকক তো অলপ সময় বাইক চলাই আহি পেলাই পাই গ'লোঁ মই পেট্ৰল পাম্প আৰু চাব পাৰে এয়া প্ৰায়ভাগ ল'ৰাকেইটাই ইয়াত জমা হৈছে আৰু কেইজনমান আহিব আছে তো অলপ 10 মিনিটমান ৰখি দিওঁ তো যেতিয়া সকলোবোৰ ল'ৰা পেট্ৰল পাম্পত আহিবা তো সিহঁতক ছিনিয়ৰ হিচাপে দুটামান কথা ক'লোঁ যে চবে যাতে ৰুলছ এণ্ড ৰেগুলেশ্যন মানি চলে কোনো হেৰাফেৰি নকৰে বা ৰেচ কিবা কি বহুত কিবা কিবি ঝামেলা চ' দুটামান কথা ক'লোঁ আৰু তো সেইটো কৈ পেলাই আমাৰ ৰাইড আমি আৰম্ভ কৰি দিলোঁ তো আমি এইখিনিতে ৰখি দিলোঁ মানে তামোলপুৰ পালোঁ তো চবেই এখন বাইক আছে এইবিলাকত ইয়াতে অলপ কিবা খাবা মানে খাম আমি এতিয়া গোটেইকেইটাই কাৰণ ৰাতিপুৱাৰ পৰা একো খাম চবৰ কাৰণে পৰঠা ৰেডি হৈ আছে মানে কি আমি তাতে ট'টেলজন আছোঁ 22জন কিন্তু এতিয়া মানে 22জনো নহ'ল 15জনে ৰৈছে আৰু বাকী 15জন এইটো এটাত গৈছে আৰু এইটো এটাত তো আমি বাকী সেইটোৱে আছোঁ তো কিবা খাই লওঁ ৰাতিপুৱাৰ পৰা একো খোৱা নাই মইতো ডাইৰেক্ট উঠছোঁ আৰু মানে তো তাৰপিছত তো খাই আহিলোঁ আমি হোটেলৰ পৰা চবকেইটা ইয়াতে আছে বৰ্তমান বাইকবিলাকো ইয়াতে চব তো মানে কি হ'ল এইটো মই মোৰ লগৰ মোবাইলৰ পৰা কৰি আছোঁ মানে মোৰ কেমেৰাটো নম্বৰটো অলপ বেয়া হ'ল তো সেইকাৰণে লগৰ মোবাইলটো অলপ কৰিব লাগে হ'ল এতিয়া নাজানো কেনেকুৱা বা আহি আছে আইফোন নিশ্চয় ভালে আহিব তো দে যাওঁতে ৰ'লে যাওঁ তো মই চলাই আছোঁ আমাৰ ভাৰ্গৱৰ ভিতৰি মৰখনি চলাই আছে এইটো কলা মাছ লগা দেখা বুলিটো মোৰ এখন চলাই আছে মই এই ফেক্টৰীখন তো বেছি কষ্ট নকৰোঁ ভাগে আহি পালোঁৱে গ্ৰাছলেণ্ড জাষ্ট এইখিনি ফেচ মানে যাই পালে আৰু ডাইৰেক্ট পাই যাম তো ৰাস্তা অলপ বেয়া তো আৰু নহয় চব ভিতৰি অফ ৰ'ডিং তেতিয়াহ'লে মোৰ এখন এইটো ভাৰ্গৱে তো যাই আছোঁ আৰু What a view! তো মানে এইবিলাক বাবু এইটো দেখা দা এইনে দে পিবি ভাই পিবি ভাই ইউ ভয় করছি না বা দে Ahora তো এটা কথা হ'ল যেতিয়া মই 2021 আহিছিলোঁ এতিয়া মানে পুৰা বহুত আছিল তো মানে খহি এতিয়া নায়ে তো মানে বেয়া লাগে এইবিলাক দেখিলে তো আগতেতো এইটো যোনটো আছে বাৰু দেখে দা এইটো যোনটো আছে এই ইয়ালৈকে আছিল মানে মাটিটো তো এতিয়া মানে খহি নাহে আৰু তো এয়া চাব পাৰি এইখিনি নাহে আগতেতো বহুত আছিল এইকেইটা পুৰা সেই আছিল ইয়াৰ এই পাহাৰবোৰে এই নীলা আকাশবোৰে এই বন গছ নাজানো কি দিছে কিন্তু নিজকে বহুত এলাইভ ফিল কৰিছোঁ নিজৰ কষ্ট যেন নিমিষতে ধুৱাই লৈ গ'ল এটা ভাল অনুভৱ কৰিছোঁ তো গাইজ চাওক বাইক ধুই আছোঁ আমাৰ পাৰ্থ
এতিয়া গাড়ী ধুই আছে গাড়ী ধুই আছে গাড়ী ধুই আছে তো একদম গাড়ী ধোৱাৰ মানুহ Hey guys, Grassland! Hey, stop it, sabon. Hey, I'm on this one. Sabon here. Hey, so you think you're going to Hey, you're going তো গাইজ বৰষুণত গৰু ভিজা দিলোঁ ৰঙিয়া পাৰ কৰি আহিলোঁ মানে এতিয়া মানে ৰঙিয়া আৰু নলবাৰীৰ মাজত এইটো চব গোটেইকেইটা ইয়াতে গোটেইখন আহিব নাই মানে মাজতে অলপ অঘটন হ'ল মানে কি হ'ল কি আমাৰ লগৰে আৰু বাইক এখন মানে ইঞ্জিনটো মানে ধৰক কিবা এটা বেয়া হৈ গ'ল আৰু মানে ষ্টাৰ্ট নুঠা হৈছিল চ' সিহঁতে অলপ পিছ পৰি গ'ল আছে সিহঁতৰ লগত আমাৰ লগৰ ল'ৰাও মানে যোনজন আহিছিল লগত সিহঁতে আছে ত' আমি আহিলোঁ আগত এই ইয়াত এটা ধাবাত ৰখছোঁ ইয়াতে আছে ইহঁতে বহি পেলাই এই ভাৰ্গৱ আছে আমাৰ লগত ভাৰ্গৱ আজি কেনে ওলালে ৰাতিটো ফাল্টু হৈ গ'ল আজি বৰষুণত এইবিলাক চলিও হাৰলা বাইকো বেয়া হ'ল ত' এই ৰাইডটো ষ্টাৰ্ট হোৱাৰ আগতে মই এই ভাষণটো যে দিছিলোঁ সেইকাৰণে দিছিলোঁ মানে যাতে একো অঘটন নহওক বোলে কিবা কিছুমান ৰুল মানি চলক মানুহবিলাকে কিন্তু নাই কি ক'ব আৰু চবৰে মনকালতো বেছি এই উপায় নাই ত' এইটোৱে আমি তই ৰখা ভিজিলোঁ ভিজি পেলাই এতিয়া আছে আৰু ইয়াতে অলপ কিবা খাই লওঁ কাৰণ বহুত ভোক লাগিছে ৰাতিপুৱা কিবা এটা খাইছিলে তো পৰঠা সেইটোৱে এতিয়াও ভাত খাওঁ ইয়াত খাব আহিছোঁ ত' সেইটোৱে